2026 চনৰ মেট্ৰিক পৰীক্ষা মানে অগ্নি পৰীক্ষা হয়। তুমি ঠিকই শুনিছা। হেল্ল' ষ্টুডেণ্ট, তুমি 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবা নেকি? যদি তুমি 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবা তেনেহ'লে আজিৰ এইটো ভিডিঅ' তোমাৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয়। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাবা, নহ'লে কথাখিনি বুজি নাপাবা। তোমালোকে হয়তো আগৰ পৰাই জানা মেট্ৰিক পৰীক্ষাত MCQ থাকে আৰু থিয়ৰী থাকে আৰু দুয়োটাতে মিলাই 27 পাব লাগে। কিন্তু 2025 চনৰ পৰা এই নিয়ম সলনি হৈ গৈছে। অৰ্থাৎ 2025 চনত যে মেট্ৰিক পৰীক্ষা হৈছে, সেই মেট্ৰিক পৰীক্ষাত MCQ আৰু থিয়ৰী দুয়োটাতে সেপাৰেটলি পাছ কৰিব লাগিছিল আৰু দুয়োটাতে মিলাই 27 মাৰ্ক পাব লাগিছিল। তুমি যদি MCQত ফেল কৰিছা তেনেহ'লে গোটেই সাবজেক্টতে ফেল কৰিবা, আৰু যদি তুমি থিয়ৰীত ফেল কৰিছা তেনেহ'লেও গোটেই সাবজেক্টতে তুমি ফেল কৰিবা। মানে তোমালোকৰ MCQ আৰু থিয়ৰীত দুয়োটাতে সেপাৰেটলি পাছ কৰিব লাগিব। যদি তুমি পাছ কৰিব নোৱাৰা তেনেহ'লে তুমি মেট্ৰিক পৰীক্ষাত ফেল কৰিবা। এই নিয়মটো আগতে নাছিল, কিন্তু 2025 চনৰ পৰা এই নিয়মটো ফলো কৰা হৈছে। অৰ্থাৎ 2026 চনৰ মেট্ৰিক পৰীক্ষাতো এই নিয়ম ফলো কৰা হ'ব। গতিকে তুমি যদি 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিয়া তেনেহ'লে এই নিয়মটো তোমাৰ মানিব লাগিব। যদি তুমি এই নিয়মটো নামানা তেনেহ'লে তুমি 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত ফেল কৰিবা। 2025 চনত আৰু এটা নিয়ম আছিল কুৱেশ্যন পেপাৰৰ ছেট, অৰ্থাৎ ABCD এই চাৰিটা ছেটত কুৱেশ্যন পেপাৰ বনোৱা হৈছিল। কিন্তু 2026 চনৰ মেট্ৰিক পৰীক্ষাতো চাৰিটা ছেটৰ কুৱেশ্যন থাকিব। অৰ্থাৎ তোমালোকৰ চাৰিটা ছেটৰ কুৱেশ্যন থাকিব ABCD। তুমি যদি A ছিট পোৱা তোমাৰ পিছৰজন B ছিট পাব। অৰ্থাৎ কুৱেশ্যন পেপাৰখন একেই থাকিব কিন্তু উলট পালটকৈ দিয়া থাকিব। মানে তোমাৰ 1 নম্বৰ কুৱেশ্যনটো তোমাৰ পিছৰজনৰ 20 নম্বৰতো থাকিব পাৰে। কাৰো কুৱেশ্যনৰ লগত কাৰো কুৱেশ্যন মিল নাই। তুমি কাৰো কুৱেশ্যন চাই লিখিব নোৱাৰা, তোমাৰ ওচৰত থকাজনৰো চাই লিখিব নোৱাৰা, তোমাৰ পিছৰজনৰো চাই লিখিব নোৱাৰা, তোমাৰ সন্মুখত থকাজনৰো চাই লিখিব নোৱাৰা। তোমাৰ নিজৰ কুৱেশ্যন এনসাৰ নিজে কৰিব লাগিব। এই দুটা নিয়মেই 2026 চনৰ মেট্ৰিক পৰীক্ষাত ফলো হ'ব আৰু দুটা নিয়মেই তোমাৰ মানিব লাগিব। আৰু নিয়ম দুটা যদি তুমি নামানা তেনেহ'লে তুমি 2026 চনৰ মেট্ৰিক পৰীক্ষাত ফেল কৰিবা। মই তোমালোকক নিয়ম দুটা আগতীয়াকৈ জনাই দিছোঁ। এতিয়াও মেট্ৰিক পৰীক্ষাৰ কাৰণে বহুত সময় আছে, যাতে তুমি 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে ভালকৈ প্ৰিপেয়াৰ কৰিব পাৰা। এই কথাখিনি তোমাৰ বন্ধু বান্ধৱীক জনাই দিবা আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, নহ'লে পিছত বিপদ হ'ব পাৰে। মই তোমালোকক নিয়ম দুটা আকৌ কৈছোঁ। এটা হৈছে MCQ আৰু থিয়ৰীত সেপাৰেটকৈ পাছ কৰিব লাগিব। MCQ 13 পাব লাগিব আৰু থিয়ৰীত 14 মাৰ্ক পাব লাগিব। আৰু এটা নিয়ম হৈছে 2026 চনৰ মেট্ৰিক পৰীক্ষাত চাৰিটা ছেটৰ কুৱেশ্যন থাকিব ABCD। আশা কৰোঁ কথাখিনি বুজি পাইছা। গতিকে ভিডিঅ'টো তোমাৰ বন্ধু বান্ধৱীক যিমান পাৰা শ্বেয়াৰ কৰি দিয়া। আৰু তোমালোকে যদি এতিয়াও আমাৰ হোৱাটছএপ চেনেলত জইন হোৱা নাই তেনেহ'লে সোনকালে আমাৰ হোৱাটছএপ চেনেলত জইন হোৱা। হোৱাটছএপ চেনেলৰ লিংকটো পিন কমেণ্টত দিয়া আছে, সোনকালে জইন হোৱা। এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে ভিডিঅ'টোত এটা লাইক কৰি দিবা।